তুমি কি কৈছিলা মই দুখীয়া ঘৰৰ ল'ৰা এনেকুৱা অৱস্থা কৰিম না তুমি মোৰ পিছে পিছে ঘূৰিবা লগতে তোমাৰ মা দেউতাও পিছে পিছে ঘূৰিব লগতে তোৰ নানিকো লৈ ঘূৰিম ঐ মই ভিডিঅ' বনাইছো তই মাজত কিলাই আছ যা যা মোৰ গাৰ্লফ্ৰেণ্ডে কৈছিলে তোমাৰ ফেচবুক আইডি দিয়া দিছো ৰাতিপুৱা ফেচবুক খুলি চাও ফেচবুকত মোৰ গাৰ্লফ্ৰেণ্ডৰ বাহিৰে এটাও ছোৱালীও নাই তই দেখোন জিন্স পেণ্ট পিন্ধি ওলাইছ যে ঘৰৰ পৰা কি মই আগত কি জাংগিয়া পিন্ধি ওলাইছিলো নেকি পাগল মুড নাই শুন কালি মোৰ বিয়া আছে গম পাও নে গম পাইছো মোক যাব কবি গম পাইছো হে এইটো ন ৰ না আৰে মোক যাব কবি মই গম পাইছো তো ৰ তোক যে মোৰ বিয়াৰ দিনাখন গেটৰ সন্মুখত নি থাকো নহ'লে বেজাল আছে গম পাবি হ'ব যা 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 শুন না ক মোৰ বহুত ডাঙৰ বেমাৰ এটা হৈ গ'ল নহয় কি হ'ল সেই ক'লেওতো কি হ'ব কাম নহয় বহুত জেগাই ঘূৰিলোঁ কিন্তু আৰে ভাই বেমাৰটো কি হ'ল এইটো ক সেই ৰাতি টোপনি গ'লে মই চকুৰ দেখা নাপাওঁ তোৰ পাগল নেকি ৰাতি টোপনি গ'লে এনেই চকুৰে চাব পাৰে নোৱাৰে মানে গম পাইছো না পাগল মানুহ ঐ চিকৰ অকণ থাকিলে জান ভাল লগা নাই আৰু নাইতো চিকৰ ব'ল দোকানৰ পৰা খাই আহোঁগৈ ব'ল ব'ল ৰ তোৰ তাত পইচা আছে নে নাই চিকুৰ খাব নাই নহয় তোৰ দোকানত কিয় গৈ আছো তোৰ তাত নাই নাই মোৰ তাত থেত মই ভাবিছোঁ তোৰ তাত আছে সেইকাৰণে কৈছোঁহে বাদ দে চিকুৰ খোৱা বল যাম থেত পইচা নাই চিকুৰ খাব নালাগে হে গাইজ যদি ভিডিঅ' ভাল লাগে তো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব চেনেলটো তেওঁলোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' আহি আছে আমি সদায় এনেকৈ নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক গাইজ আৰু বেছি বেছি শ্বেয়াৰ কৰিব দেই তো আজিলৈ আৰু ইমানে বাই বাই তুমি কি কৈছিলা মই তোমাৰ লগত নিমিলোঁ মই দুখীয়া ঘৰৰ ল'ৰা এনেকুৱা অৱস্থা কৰিম মোক পিছে পিছে ঘূৰিবা লগত তোমাৰ